নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইকেইদিন সেবাৰ মেট্ৰিক পৰীক্ষালৈ যি বিতৰ্ক চলি আছিল কথাখিনি অলপ অস্পষ্ট হৈ আছিল আচলতে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যদিও 30% সিলেবাছৰ ওপৰত পৰীক্ষা হ'ব নে 40% সিলেবাছৰ ওপৰত পৰীক্ষা হ'ব তো সেবাৰ তৰফৰ পৰাও যদি আশ্বস্ত কৰিছিল মই শিক্ষামন্ত্ৰী এটা সাক্ষাৎকাৰ দেখুৱাইছোঁ যে পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন নাথাকে প্ৰশ্ন কাকতত চিন্তা কৰিব নালাগে পৰীক্ষাৰ্থীক আশ্বস্ত কৰিলে শিক্ষামন্ত্ৰী পেগুৱে তথাপিও কথাখিনি অলপ মানে কেৰুণ থকা যেন লাগিছিল কিয়নো যেহেতু 30% সিলেবাছৰ ওপৰত ভিত্তি কৰি 2021 বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল গতিকে আমি নিশ্চিতভাৱে ভাবো বা সবে ভাবিব যে 2021 বৰ্ষৰ যিখন প্ৰশ্ন কাকত প্ৰস্তুত কৰা হৈছিল হে নিশ্চিতভাৱে 30% সিলেবাছৰ ওপৰত নিৰ্মাণ কৰি বা বেছ কৰি প্ৰস্তুত কৰা হৈছিল কিন্তু শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰ কোৱাৰ কথাটোৰ কিৰণটো ক'ত যে বাহিৰৰ পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন নাথাকে প্ৰশ্ন কাকতত এইবেলি যেহেতু 40% সিলেবাছৰ ওপৰত পৰীক্ষা হোৱাৰ কথা আছিল তো এই কথাখিনিয়ে আওপকীয়াকৈ সবকে পাকত পেলাইছিল সবে বিবুদ্ধিত পৰিছিল তো ময়ো এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে যদি কেনেবাকৈ 30% সিলেবাছৰ ওপৰত পৰীক্ষা হৈ যায় গতিকে ছাত্ৰ ছাত্ৰীৰ বহুত এটা পাব কেইটামান কুৱেশ্যন বা কিছুমান প্ৰশ্ন তেওঁলোকে নপঢ়াকৈ থাকি যাব সেইকাৰণে মই 30% আৰু 40% সিলেবাছৰ তুলনা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ নিশ্চিতভাৱে তোমালোকে এই ভিডিঅ'টো চাইছা যথেষ্ট সঁহাৰি পাইছোঁ ভাল লাগিছে কিন্তু আজি এটা বিশেষ নোটিফিকেশ্যন সেৱাই জাৰি কৰিছে সেইটো মই তোমালোকক দেখুৱাব বিচাৰিম এইটো আজিৰ নিয়ম বাৰ্তা তাতে এটা নোটিফিকেশ্যন সেৱাই প্ৰকাশ কৰিছে এইটো মেমো নম্বৰ দিছে নেকি 11 মাৰ্চ তাৰিখে আজি 12 তাৰিখ অৰ্থাৎ যোৱা কালি এইটো নোটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে তো ইয়াতে লিখিছে মই পঢ়ি শুনাইছোঁ শৈক্ষিক জাননী ইয়াৰ দ্বাৰা হাইস্কুল শিক্ষান্ত হাই মাদ্ৰাছা পৰীক্ষা 2022 চনত অৱতীৰ্ণ হ'বলগীয়া সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সংশ্লিষ্ট অভিভাৱকসকলৰ জ্ঞাতাৰ্থে তলৰ কথাখিনি উল্লেখ কৰা হ'ল আগন্তুক 2022 বৰ্ষৰ পৰীক্ষাত ব্যৱহাৰ হ'বলগীয়া প্ৰশ্ন কাকতসমূহ যদিও 2021 চন বুলি উল্লেখ আছে তথাপিও উক্ত প্ৰশ্ন কাকতসমূহ 2020 বৰ্ষৰ নিৰ্ধাৰিত 30% পাঠ্যক্ৰমৰ পৰিৱৰ্তে 40% পাঠ্যক্ৰম হ্ৰাস কৰিহে যুগুত কৰা হৈছে অৰ্থাৎ যদিও সিলেবাছ 30% ৰিডিউস কৰাৰ কথা আছিল কিন্তু সেই সময়ত 2022 বৰ্ষৰ কাৰণে 40% ৰিডিউস কৰি তেওঁলোকে পাঠ্যক্ৰম যুগুত কৰি আছিল আৰু সেই সময়তে প্ৰশ্নটো 40% হিচাপে কাটিছে বুলি তেওঁলোকে উল্লেখ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমৰ প্ৰশ্ন কাকতৰ অমিল থাকিব পাৰে বুলি শংকিত হোৱাৰ আৱশ্যক নাই অৰ্থাৎ যোৱা সেপ্টেম্বৰ মাহত প্ৰকাশ কৰা 2021-22 বৰ্ষৰ পাঠ্যক্ৰম যুগুত আৰু যুগুত হৈ থকা প্ৰশ্ন কাকতৰ মাজত অমিল নাই অৰ্থাৎ 2021-22 বৰ্ষৰ কাৰণে যিটো পাঠ্যক্ৰম 40% সিলেবাছ সেপ্টেম্বৰ মাহত যিটো তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিল আৰু 21 বৰ্ষৰ যিখন প্ৰশ্ন কাকত তেওঁলোকে প্ৰস্তুত কৰিছিল সেইখনো 40% সিলেবাছ হ্ৰাস কৰি প্ৰস্তুত কৰিছে বুলি তেওঁলোকে নোটিফিকেশ্যনত ক'ব বিচাৰিছে 2021 বৰ্ষৰ বাবে যুগুত কৰা 2 নম্বৰ পইণ্টত লিখিছে প্ৰশ্ন কাকতসমূহ সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত অৰ্থাৎ সেবাৰ তাতে সুৰক্ষিত অৱস্থাত আছিলে এতিয়াহে চেণ্টাৰসমূহলৈ অৰ্থাৎ পৰীক্ষা কেন্দ্ৰত নাছিল কুৱেশ্যনবিলাক তেতিয়ালৈকে আহি পোৱা নাছিল 2 নম্বৰ পইণ্টত মই ক'ব বিচাৰিম এই কথাটোৰ সত্যতা মই নিজে মানে অনুভৱ কৰিব পাৰিছোঁ যে যোৱা বৰ্ষৰ যিখন পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল ছাত্ৰ ছাত্ৰীসকলে এডমিটটো পাইছিল যদিও পৰীক্ষাৰ যিখন এনসাৰ স্ক্ৰিপ্ট পৰীক্ষা বহি উত্তৰ বহি সেইবিলাকহে বিভিন্ন কেন্দ্ৰসমূহলৈ মানে স্কুলৰ চেণ্টাৰবিলাকলৈ এক্সাম চেণ্টাৰবিলাকলৈ আহি উপস্থিত হৈছিল কিন্তু প্ৰশ্ন কাকত তেতিয়ালৈকে আহি পোৱা নাছিল সেইবিলাক সেবাৰ তাতে সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছিল আৰু সেইবোৰ এইবেলি পৰীক্ষাৰ কাৰণে
এই দুদিনমান আগতে বা আজি বা কাইলৈ বিভিন্ন পুলিচ ষ্টেচন, স্থানীয় যিবিলাক পুলিচ ষ্টেচন থাকে চেণ্টাৰবিলাকৰ, সেইবিলাকলৈ প্ৰেৰণ কৰি থকা গৈছে। আৰু কিছুমান চেণ্টাৰৰ থানাত এইবিলাক আহি অলৰেডি উপস্থিত হৈছেই। গতিকে কথাটো এইটো সম্পূৰ্ণ সত্য বোলে প্ৰশ্ন কাকতবোৰ সম্পূৰ্ণ সুৰক্ষিত আছিল আৰু স্কুলবিলাকলৈ প্ৰশ্ন কাকতবিলাক আহি পঠিয়াই দিয়া হোৱা নাছিল তেতিয়ালৈকে। পইণ্ট 3 কৈছে 2021 বৰ্ষত অনুষ্ঠিত হৈ যোৱা বিশেষ পৰীক্ষাটোৰ প্ৰশ্ন কাকত সম্পূৰ্ণ সুকীয়া আছিল। যিটো স্পেচিয়েল টেট আছিলে, যিবিলাকে মেট্ৰিক কৰোণাকালীন মেট্ৰিক নোহোৱাৰ কাৰণে অট'মেটিক যিবিলাক পাছ হ'ল, স্কুলৰ পৰা ৰিজাল্ট এটা সামগ্ৰিকভাৱে বনাই দিয়া হৈছিল আৰু তেওঁলোকে সেইটো সামৰি 9 আৰু ক্লাছ 10ৰ মাৰ্ক সংলগ্ন কৰি তেওঁলোকে যিটো ৰিজাল্ট প্ৰস্তুত কৰিছিল, তাতে যিবিলাক ছাত্ৰ ছাত্ৰী অসফল হৈছিল, ফেইল হৈছিল, নাইবা কিছুমান ছাত্ৰই নিজৰ আশা কৰা ধৰণে নম্বৰ পোৱা নাছিল, তেওঁলোকে চেলেঞ্জ কৰি পেলাই সেবাৰ পৰ্টেলত তেওঁলোকে আবেদন কৰিবলগীয়া আছিল বা কৰিছিল। আৰু সেইসকলৰ কাৰণে পুনৰাই এটা বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল 2021 বৰ্ষৰ যিটো আমি স্পেচিয়েল ACLS এক্সাম বুলি কওঁ। গতিকে পাঠ্যক্ৰম তথা প্ৰশ্ন কাকত সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকল শংকিত নহয়। আগন্তুক হাইস্কুল, শিক্ষান্ত হাই মাদ্ৰাছা পৰীক্ষাত পূৰ্ণ প্ৰস্তুতিৰে অৱতীৰ্ণ হ'বলৈ সেৱাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হ'ল। পৰৱৰ্তী সময়তো সেৱা কৰ্তৃপক্ষ যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীৰ হিতৰ বাবে পদক্ষেপ ল'বলৈ বদ্ধপৰিকৰ। এই কথাটো বুজাইছে। যদিও এই কথাখিনিত আশ্বস্ত হোৱাৰ পিছতো যদি দেখা যায় পৰীক্ষাত কোনো বা প্ৰশ্ন কাকতত হয়তো 40%ৰ বাহিৰৰ পৰা কুৱেশ্যন আহিছে, তাৰ কাৰণে সদায় সেৱাই ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণেই কিবা এটা নিশ্চয় পদক্ষেপ ল'ব। গতিকে কোনো ধৰণৰ আশংকা বা শংকিত হোৱাৰ নিশ্চয় কাৰণ নাই। তোমালোকে নিশ্চিতভাৱে এইটো নটিফিকেশ্যনৰ পৰা, যিহেতু চৰকাৰী নটিফিকেশ্যন, গতিকে এই বৰ্ষৰ যিটো 40% চিলেবাছৰ পাঠ্যক্ৰম আছিল বা যিখিনি নিৰ্ধাৰিত চেপ্টাৰ আছিলে, বিষয় আছিল, সেইবিলাকে তোমালোকে নিশ্চিতভাৱে ফ'ল' কৰিব পাৰিবা। 30%ৰ সেই যিটো পেনিক, ভয় ভাৱ, অৱশ্যে বেছি হেৰফেৰ নহয় যদিও যিহেতু নিশ্চিত হোৱা গ'ল কথাটো এটা সেৱাৰ নটিফিকেশ্যনৰ জৰিয়তে, যোৱাকালি এটা নটিফিকেশ্যন ওলাইছে। গতিকে তোমালোকে নিশ্চিতভাৱে 40%ৰ চিলেবাছ ফ'ল' কৰি আগন্তুক পৰীক্ষাৰ কাৰণে জোৰদাৰ এটা প্ৰস্তুতি ল'ব পাৰিবা। আৰু ভিতৰৰ যিটো শংকাভাৱ সেইটো নিশ্চিতভাৱে নোহোৱা কৰি সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিবা। আশা কৰোঁ তোমালোকৰ প্ৰস্তুতি সুকলমে চলি আছে। সময় যথেষ্ট কম, গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ। এইখিনি সময়ত মোবাইল হাতত লোৱাটো টান, তথাপি এই বিশেষ খবৰটো দিয়াৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হ'ল। গতিকে তোমালোকে যিসকলে ভিডিঅ'টো চাই আছা, তেওঁসকলে বেলেগক এই খবৰটো দিবা, তোমাৰ বন্ধু বান্ধৱীসকলক বা বিভিন্ন অভিভাৱক অভিভাৱিকাসকলক, যাতে সকলোৱে আশ্বস্ত হয় আৰু নিকা মনেৰে সম্পূৰ্ণ আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল আজৰি আনিবলৈ সক্ষম হয়। ধন্যবাদ।